এয়া আপোনালোকলৈ আগবঢ়াইছোঁ এটি কবিতাৰ আবৃত্তি। কবিতাৰ শিৰোনামা বৃদ্ধাশ্ৰমৰ বিননি। নিৰ্জন নিশা শুনিবিচোন বোপা, আটা পৰা আমাৰ কলিজাৰ চিঞৰবোৰ। এবাৰ বোপা, মাত্ৰ এবাৰ শুনিবিচোন তহঁতক বিচাৰি হাহাকাৰ কৰি থকা বুকুৰ শব্দবোৰ। তহঁতৰ জানো মনত নপৰে সৰুতে আমাৰ কোলাত খেলা কথাবোৰ? মোৰ বুকুত শুই শুনা জোনবাই দেশৰ সাধু কথাবোৰ। সপোন মৰহি গ'ল, মোৰ সংগী হ'ল আজি জোনবাই দেশৰ তৰাবোৰ। ৰাতি মুকলি আকাশৰ তলত বহি তৰাবোৰৰ সৈতে কথা পাতোঁ। সিহঁতে তোৰ কথা সোধে, জান বোপাই, চকুলোবোৰ মোহাৰি হাঁহি মুখেৰে দি যাওঁ তোৰ ঠিকনা। সিহঁত পুৱা যেতিয়া যায়গৈ, মই অপেক্ষা কৰোঁ ৰাতিলৈ। সিহঁতে কি বুজে নাজানো, কিন্তু আনক যে ক'ব নোৱাৰো। বেলেগে তাচ্ছিল্য কৰি হাঁহে অ বোপাই, সিহঁতৰ হাঁহি দেখিলে কলিজাৰ শুকাবলৈ ধৰা ঘাঁ টুকুৰা আকৌ বিৰিঙি উঠে কেঁচা তেজেৰে। এনেকুৱা লাগে যেন বুকু ভেদি পাৰ হৈ গৈছে এখন তৰোৱাল, এখন তৰোৱাল।